আজি 5 নৱেম্বৰ আৰু বন্ধুসকল আপোনালোকেতো জানেই যে আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিক আৰু আজি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই অতি সুন্দৰভাৱে অনুষ্ঠিত কৰিছে এই অনুষ্ঠান ভাগ চোৱা আপোনালোকক দেখুৱাওঁ ব'লক সঁচাই অতি সুন্দৰভাৱে অনুষ্ঠান ভাগ উদযাপন কৰিছে আৰু পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া আপোনালোকে নিশ্চয় জানেই এটি সৰু পথ দুৰ্ঘটনাত তেখেতে মৃত্যু সাৱটি লয়। অভিজিত তুমি য'তে আছা সুখে থাকা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অনুষ্ঠান চলি আছে আহি পোৱা অলপ পলম হ'ল কথা নাই এতিয়াৰ পৰাই ময়ো চাওঁ আৰু আপোনালোকেও চাওক ব'লক আৰু শ্ৰদ্ধাৰ দুলদুল বৰকটুবে যেতিয়া কিবা এটা কৈ থাকে বা ভাষণ দি থাকে সেই সময়ছোৱাত সেই ঠাইখনৰ পৰা উঠি আহিব মন নাযায় কাৰণ দুলদাই ইমান সুন্দৰভাৱে কথাখিনি কয় যে মনটো কিবা এটা ভাল লাগি যায়। সঁচাই দুলদা বহুত বেছি ভাল লাগে। মই সকলোকে এটা হাত চাপৰি পেলাই মৰম দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জয়শ্ৰী বৰা আৰু শিক্ষিকাকে গীত গাবৰ কাৰণে মই অনুৰোধ জনালোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই অতি সুন্দৰভাৱে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিক উদযাপন কৰিছে। সঁচাই আহি ভাল লাগিছে। ব্ৰিটিছে প্ৰথমখন চাহ বাগিচা চাবুৱাত খুলিছিল। এই গানটো ইয়াতে কথা উল্লেখ আছে। গতিকে বাৰু যি কি নহওক তুমি আমাৰ এই অঞ্চলৰ জনপ্ৰিয় শিল্পী আগবাঢ়ি যোৱা, ঈশ্বৰে তোমাক মংগল কৰক। তুমি এগৰাকী গোটেই অসমে জনা
ভাৰতীয় এজন বিখ্যাত শিল্পী হ'ব পাৰিবা নিশ্চয়। পৃথিৱীৰ প্ৰতিগৰাকী শিল্পী প্ৰথমতে সৰুৱেই থাকে, তাৰপিছতেই তেওঁলোক ডাঙৰ হয়ে। তোমালৈ আমি এই অঞ্চলৰ মানুহৰ সকলো জাতি জনগোষ্ঠীক এক কৰি ৰাখিবৰ কাৰণে আমি ভূপেন হাজৰিকাক চিম্বল হিচাপে লওঁ। তাৰপিছতে আমি সৰিয়হ মিলত ডাঙৰকৈ পাতিলোঁ, তাৰপিছত আমি চেলাই ঘাটত গ'লোঁ, তাৰপিছত গ'লোঁ দিৰিং চাহ বাগিচা, তাৰপিছত গ'লোঁ তিনিপুতি, তাৰপিছত গ'লোঁ বালিচাং, তাৰপিছত এইবাৰ পাভৈত পাতিম বুলি ঠিক কৰিলোঁ। ভাবিছিলোঁ বাৰু পাভৈত আৰু ডাঙৰকৈ পাতিম, COVID-19 হ'ল আৰু আমাৰ সন্মানীয় সভাপতিগৰাকীও মৃত্যুত সাৱটি হ'ব লগা হ'ল। মৃত্যু চিৰন্তন সত্য, জন্ম হ'লে মানুহ মৰে, আমিও এদিন মৰিম, কোনোবা এদিন আগত মৰিব, কোনোবা এদিন পিছত মৰিব, কিন্তু এইটো চিৰন্তন সত্য। কবি যিটো আমি ৰিলিজ কৰি আহিছিলোঁ, আপোনাক কৰিছোঁ, তেওঁ কিছু য'তেই ৰাখক তাৰ পৰাই আমাক আশীৰ্বাদ দিয়ক। কেতিয়াবা মাতিলে নাচোঁ, মাতিলে মই আকৌ যাম, গতিকে ইয়াৰ পৰাই মই তেওঁলৈ অশ্ৰদ্ধ প্ৰণিপাত সেৱা জনাইছোঁ। তেওঁ ভগৱানে ভালে ৰাখক, এইখিনি তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু আমি আকৌ কৈছোঁ, আপোনালোক সদায় একেলগে থাকক, সকলোৱে মিলা প্ৰীতিৰে থাকক, আমি সকলোৱে যাতে অসমীয়া বুলি চিনাকি কৰোঁ। কোনোবা হয় কাৰ্বি, কোনোবা বড়ো, কোনোবা উৰিয়া, কোনোবা চাহ জনগোষ্ঠী, বড়োকা বাৰু, কিন্তু আমি এখন অসমৰ এগৰাকী অসমীয়া সন্তান। এই সংকল্পটোলৈ আমি আগবাঢ়ি যাওঁ, যোনে যি কৰে কৰক, কিন্তু 5 নৱেম্বৰ দিনটো যাতে আমি ছাত্ৰ সন্থাই সমন্বয়িক ৰূপে যাতে পাতি গোটেই ভাৰতক আমি যাতে দেখুৱাব পাৰোঁ, এইখিনিতে ক'লোঁ। মই আপোনালোকক ক'লোঁ, কেতিয়াবা যদি ষ্টেজত মই থাকোঁতে কাৰোবাক গালি চালি পাৰিছিলোঁ, মই আৰু নিজৰ বুলি ভাবোঁ, চবকে নিজৰ বুলি বিৰিংখনকো মই নাভাবোঁ আৰু বেলেগ বুলি, বালিচাং আৰু মজুৰিখনকো নাভাবোঁ বেলেগ বুলি, তিনিপুতিখনক মই চবকে মানে ঘৰৰ এজন মেম্বাৰ বুলি ভাবিছিলোঁ। সেইকাৰণে কেতিয়াবা কৈছোঁ চাৰিতে পাতিব লাগে, এনেকৈ কৰিব লাগে, কৈছিলোঁ হৈছিল। আৰু এইকাৰণে ছাত্ৰ সন্থাই এইসকল ল'ৰা ছোৱালী থাকিব, এওঁৰ গোটেইখিনি থাকিব, তেওঁলোকে কাম কাজ কৰিব, আপোনালোকে আশীৰ্বাদ দিব, ভালকৈ কাম কৰক। গতিকে ময়ো আৰু কেইটামান দিনৰ পিছতে হয়তো অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক হৈ যাম। গতিকে মই আপোনালোকৰ প্ৰতি মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছিলে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। অনুষ্ঠানৰ মাজতে দুলদুল বৰকাকতিদেৱে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই ওলাই যোৱা কথাষাৰ কৈ দুখত উচপি উঠে। যদিও দুলদুলদা আপুনি অৱসৰ লয়, সদায় আমাৰ মাজত থাকিব বুলি আশা কৰিলোঁ আৰু সদায় আমাক দিহা পৰামৰ্শ দি যাব বুলি আশা কৰিছোঁ। আমি একেলগে আমি অভয়াশ্রী ছাত্র সন্থাৰ লগতে সমগ্ৰ জাতি জনগোষ্ঠী ৰাইজৰ হৈ পেলাই আপোনাক এখনি ফুলাম কালচাৰ আমি আপোনাক মৰম জনাব বিচাৰিছোঁ। আচলতে এই মৰম আমাৰ ফালৰ পৰা আপোনাক শ্ৰদ্ধা জনাইছোঁ। আমাৰ ফালত শ্ৰদ্ধা জনাব আমাৰ আটাই শ্ৰদ্ধাৰ শিক্ষক হৰিপ্ৰসাদ শৰ্মা ছাৰে, অভয়াশ্রী ছাত্ৰ সন্থাৰ আপোনাক শ্ৰদ্ধা জনাব। অভয়াশ্রী ছাত্ৰ সন্থাই এটি গামোচাৰে মৰম জনাইছে হৰিপ্ৰসাদ শৰ্মা ছাৰে। ইয়াৰ পিছতে আমি হৰিপ্ৰসাদ খুৰাক ধন্যবাদ জনাইছোঁ। আমি আমাৰ সকলোৰে আদৰ্শ আমাৰ সদায় আগুৱাই লৈ যাব লাগিব।
আৰু বন্ধুসকল ভিডিঅ'টো যদি ইমানেই জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।